হাই গাইজ, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি যাই আছোঁ গোৱালপাৰা জিলাত অৱস্থিত শ্ৰীসূৰ্য পাহাৰলৈ। আৰু ইয়াত ধুনীয়া গাঁৱৰ পৰিৱেশৰ মাজেৰে আমি যাই আছোঁ শ্ৰীসূৰ্য পাহাৰলৈ। আৰু আহি অৱশেষতে উপস্থিত হ'লোঁ আমি শ্ৰীসূৰ্য পাহাৰ। এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিম আৰু ইয়াত চাওক মানুহবিলাক আহি আছে। আৰু যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যিহেতু মন্দিৰত আহিছোঁ, প্ৰথমতে সেৱা কৰি লওঁ, মন্দিৰত প্ৰৱেশ কৰিলোঁ। এয়া চাওক মন্দিৰৰ ভিতৰভাগ বহুত ভাল লাগছে। আৰু ইয়াতে বোলে ৯৯,৯৯৯টা শিৱলিংগ আছে। আৰু এতিয়া অলপ মেলাত ঘূৰিম। এয়া চাওক ইমান ধুনীয়া মূৰ্তিবিলাক, বহুত ভাল লাগছে দেই মূৰ্তিবিলাক। চাওক এয়া ধুনীয়া ধুনীয়া মূৰ্তি। আৰু যিহেতু মেলাত ঘূৰি অলপ সন্ধিয়াৰ হ'ব হ'ল, বহুত টাইম হ'ল, এতিয়া ঘৰত যাব লাগিব। ভিডিঅ'টো বৰ বেছি দীঘলীয়া কৰিব নোৱাৰোঁ, গতিকে ভিডিঅ'টো এইখিনিতে